কেইটা বাজিল এবাৰ ঘড়ীত চাওকচোন। বিয়াৰ দুদিনমান পিছতে তাইৰ এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12:30। মই তেতিয়া দৰজাৰ বাহিৰৰ মুখখন পেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি ক'লোঁ, খুৰা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছা নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছোঁ। অন্য কোনো ছোৱালীৰ সৈতেও মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নোহোৱাতেই তাই মোৰ চাৰ্টৰ কলাৰটোত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা ভাবিছে নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগে ক'ব নোৱাৰিলে। নিজৰ মাৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্বপ্ন বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? কৈয়েই মোক কলাৰটো এৰি দিলে। তাই আকৌ ক'লে, যি হ'বৰ আছিল সেইটো হ'লেই। পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক, তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। বিয়া কৰাৰ ইচ্ছা নাই সেয়া মোক আগতেই ক'ব পাৰিলেহেঁতেন। মই বিয়া ভাঙি দিলোঁ হয়। মাৰ প্ৰতি ভণ্ড ভক্তি শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনটোত কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি কৰা নাই কাপুৰুষ। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী। জীৱনত এনে ছোৱালী দেখা নাই। ক্ষীণ হৈ ঘৰলৈ আহি কেঁচা হৈ শুই আছোঁ। তাতে আকৌ বিচনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি দিয়া। মোৰ জীৱনটো বৰবাদ হৈ গ'ল। মোৰ ফ্ল'ৰত টোপনি অহা নাই। ইকাতি সিকাতি কৰি ঘূৰি আছোঁ। কেতিয়াও যে ফ্ল'ৰত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাই বাবেই ফ্ল'ৰত শুব লগা হ'ল। তাতে আকৌ মহৰ আন্দোলন। উফ, সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গম নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ মোৰ গাত কোনোৱে ব্লেংকেট ঢাকি দিছে। মনটোত অলপ স্বস্তি আহিল। গুণ্ডা হ'লেও মানুহ ভাল, মানে দয়া মায়া আছে। পিছদিনাই শুই উঠি দেখিলোঁ টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ লৈছিলোঁ। হঠাৎ তাই সোমাই আহিল। ইমান দেৰিকৈ উঠি এতিয়া বহি আছে। তলত ডাইনিং টেবুলত সকলো আপোনাৰ বাবে ৰৈ আছে। সোনকালে আহক তললৈ। কৈয়েই আৰু মোৰ কাষলৈ আহিল। ঘপকৈ আহি মোৰ কাণৰ কাষত লাহেকৈ ক'লে, নহ'লে ৰুমলৈ লৈ আনো নেকি? মোৰতো হাৰ্ট এটেক হ'বলৈ গৈছিল। ভাগ্যত বাচিলোঁ। মই ভাবিছিলোঁ কালিৰ দৰে এইবোৰ কালাৰটোত ধৰি মোক তললৈ টানি নিব। তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাৰ স্বৰ সলনি হৈ গ'ল। এক ছেকেণ্ডৰ বাবে বাচি গ'লোঁ। আহ, ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ ক'ব জানে বুলি জনা নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে হিটলাৰৰ নাতিনীয়েকজনী মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়াময়ীও। ৱাও, মোৰ প্ৰথমবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তিৰ ভাৱটো আঁতৰি গ'ল। হঠাৎ এটা বিকট শব্দ বাস্তৱত আহিলোঁ। সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণাটো আঁঠুৰে খুন্দা খাইছে। দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। আহ আহ, কেনে মানুহ হে আপুনি? তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। ক'লোঁ, মই কি কৰিলোঁ? তাই ক'লে, মই মাটিত পৰি আছোঁ, উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিৱৰ্তে মোৰ হাতখনহে টানি আছে। মই তাইক কোলাত লৈ বিচনাত শুৱাই দিলোঁ। মোক জোৰকৈ সাৱটি ধৰি ক'লে তাই, ইচ্ছা হয় এনেদৰে গোটেই জীৱনটো আপোনাক ধৰি থাকিব পাৰিলে, কিন্তু আপুনিতো
মোকতো পচন্দই নকৰে। কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে। মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিল। মোৰো ক'বলৈ ইচ্ছা গ'ল, কপালত চুমা এটা দি, পাগলী ময়ো যে তোমাক ভাল পাই পেলাইছোঁ, কিন্তু নোৱাৰিলোঁ। নাজানো কোনোৱে এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগতে তাই মোক ঠেলি বিচনাত পেলাই দৌৰি ওলাই গ'ল। তাই ওলাই যোৱাৰ সময়ত ভৰিখন চালোঁ, একেবাৰে ঠিক-ঠাক। তাতে আকৌ লেঙেৰাই নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰী জনীয়ে মূৰ্খ বনাই গ'ল।